উজনি অসমত এখন মানুহে খন্দা নৈ আছে। সাধাৰণতে নৈবিলাক প্ৰকৃতিৰ দ্বাৰা সৃষ্ট হয়, কিন্তু উজনি অসমৰ যোৰহাটত এনে এখন নৈ আছে যিখন মানুহৰ দ্বাৰা সৃষ্ট, মানুহে খান্দি উলিয়াইছিল। কেইবাটাও কাৰণত সেই নৈখন খান্দি উলিয়াবলগীয়া হৈছিল। সম্ভৱতঃ অসমৰ ভিতৰতে সেইখনেই একমাত্ৰ নৈ যিখন মানুহে খান্দি উলিয়াইছিল। 1780 খ্ৰীষ্টাব্দত আহোমসকলৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ তুলি অনা হৈছিল। ৰজা আছিল স্বৰ্গদেউ গৌৰীনাথ সিংহ। কাৰণ মোৱামৰীয়া বিদ্ৰোহে ৰংপুৰ আৰু গড়গাঁও ৰাজধানীক একেবাৰে ধ্বংসপ্ৰাপ্ত কৰি তুলিছিল, আৰু সেই বিদ্ৰোহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰংপুৰৰ পৰা যোৰহাটলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানীখন তুলি আনিছিল। কিন্তু সেই ৰাজধানীৰ আশে পাশে পানীৰ অভাৱ ঘটিছিল। সেই অভাৱ দূৰ কৰিবৰ কাৰণে স্বৰ্গদেউ গৌৰীনাথ সিংহই চিন্তা চৰ্চা কৰিছিল যদিও তেওঁৰ দিনত সম্ভৱ হৈ উঠা নাছিল। পিছৰজন ৰজা স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত সেয়া সম্ভৱ হৈ উঠিছিল, কাৰণ মহামতী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰচেষ্টা আছিল। সেই সময়তে অৱশ্যে কছাৰীসকলে বিদ্ৰোহ কৰিছিল। কছাৰীসকলৰ লগত মৰাণ আৰু মোৱামৰীয়াসকল লগ লাগিছিল, এটা সন্মিলিত শক্তি হৈ আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। কিন্তু সেই বিদ্ৰোহত আহোম সৈন্যৰ হাতত সেই সন্মিলিত শক্তি পৰাজয় বৰণ কৰিছিল আৰু আহোম ৰজা শৰণাপন্ন হৈছিল। আৰু সেই সম্প্ৰীতি চিনস্বৰূপে লগতে ভৌগোলিক পৰিসীমা অনুসৰি আৰু যোৰহাট নগৰৰ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে এখন নৈ খান্দি উলিওৱাৰ কথা চিন্তা কৰিছিল। আৰু মহামতী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত দিছৈৰ পৰা নগা পাহাৰৰ পৰা এখন নৈ কলিয়নিলৈকে খান্দি উলিয়াইছিল। সেই নৈখন খান্দি উলিওৱাৰ প্ৰাক মুহূৰ্তত ভোগ অৰ্পণ কৰিছিল, আৰু সেইকাৰণে সেই নৈখনৰ নাম হ'ল ভোগদৈ। ভোগদৈ যোৰহাটৰ মাজেৰে বৈ গৈছে, যোৰহাটৰ লাইফ লাইন বুলি ক'ব পাৰি। কিন্তু সেই ভোগদৈ বৰ্তমান ঠেক হৈ আহিছে, বাম হৈ আহিছে, দখলী হৈ আহিছে। বিভিন্নজনে সেই নৈখনৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিছে, আৰু সেইকাৰণে সেই নৈখনৰ যিটো প্ৰকৃতি বা যিটো স্বভাৱ, যিটো আকাৰ আছিল, সেইখিনি বৰ্তমান নাইকিয়া হৈ আহিছে।